ইয়াতে আমাৰ টংলা থানাত এটা প্ৰগ্ৰাম আমি অনুষ্ঠান পাতিছিলোঁ আৰু আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ওদালগুৰি ছাৰে এই প্ৰগ্ৰামটোত ভাগ লৈছিলে। আমাৰ ইয়াতে টংলা থানাত সদায় মানে মোবাইল চুৰি বা মোবাইল হেৰুৱাৰ কমপ্লেইন আহে। চ' সেই অন্তৰ্গতত টংলা থানাই পদক্ষেপ বহুত লৈছে। সেইটো অন্তৰ্গত আমি 20খন মোবাইল ফোন উদ্ধাৰ কৰিব সক্ষম হৈছোঁ আৰু আজি এই মোবাইল ফোনৰ মালিকহঁতক মাতি আমি এই অনুষ্ঠানটোত সিহঁতক আমি ফোনটো আমি আকৌ ৰিটাৰ্ণ কৰোঁ আমি প্ৰচেষ্টা চলাইছোঁ। মোবাইল ফোন আজিকালি যুগত বহুত ইম্পৰ্টেণ্ট। তাৰ অকল ইকনমিকেল ভেলু নহয়, মোবাইল ফোনৰ লগত বহুত বস্তু জড়িত হৈ থাকে। তাত মানুহৰ বেংক একাউণ্ট ডিটেইলছ, গোটেই ফাইনেন্সিয়েল ট্ৰানজেকশ্যনছ, মেমৰিজ, গোটেই বেকগ্ৰাউণ্ড বহুত বস্তু মোবাইল ফোনত থাকে। চ' মোবাইল ফোন বহুত ইম্পৰ্টেণ্ট বস্তু। চ' সেই বস্তুটো আমি আমাৰ অসম আৰক্ষীয়ে বহুত ইম্পৰ্টেণ্টকৈ এই বস্তুটো আমি লৈছোঁ আৰু আমাৰ চৰকাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা নতুন এটা পৰ্টেল CEIR বুলি চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেণ্টিটি ৰেজিষ্টাৰ এখন পৰ্টেল খুলিছে। সেই পৰ্টেলটোত আমি যদি ফোনটোৰ IMEI আৰু ফোন নম্বৰটো আমি দিওঁ আৰু তাৰ কেতিয়া হেৰাইছে, ক'ত হেৰাইছে সেইবোৰ ইনফৰ্মেশ্যনটো দিওঁ, তেতিয়া মানে অট'মেটিক এটা ছিষ্টেম জেনেৰেট হয় য'ত নেকি যদি কোনোবা বেলেগ এজন মানুহে এই ফোনটো আকৌ ব্যৱহাৰ কৰিব চেষ্টা কৰে তেন্তে সেই অট'মেটিকেলি আমালৈ এটা মেছেজ যায়। চ' সেই ছিষ্টেমটো আমি ব্যৱহাৰ কৰি আজি টংলা থানাত 20টা ফোন আমি উদ্ধাৰ কৰিব সক্ষম হৈছোঁ। ইয়াতে আমাৰ গোটেই অসম পুলিচৰ বেলেগ বেলেগ জিলাৰ পৰাও আমাৰ ছাপৰ্ট পাইছোঁ। মৰিগাঁও, বৰপেটা, কোকৰাঝাৰ আৰু ইনফেক্ট আউট অফ ষ্টেটৰ পৰাও আমি ছাপ'জ ৱেষ্ট বেংগল, শিলিগুৰি সেনেকুৱাৰ পৰাও আমি উদ্ধাৰ কৰিব সক্ষম হৈছোঁ। হয়, আৰু ৰাইজক মই এই বস্তুত মই সচেতন কৰিব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া ছেকেণ্ড হেণ্ড ফোন কিনে আপোনালোকে ভেৰিফাই কৰিলে যে ফোনটো ক'ৰ পৰা আহিছে। কজ বহুত মানুহে কি চুৰি ফোন বা মানুহৰ পৰা য'ত মানুহৰ ফোনটো সিহঁতে মানে বিক্ৰী কৰিব চেষ্টা কৰে আৰু এনেকুৱা ফোনবোৰ বহুত মানুহে ইন'চেণ্টলি সিহঁতে গম নাপায়, কিন্তু যেতিয়া ব্যৱহাৰ কৰিব চেষ্টা কৰে তেতিয়া গম পায় সিহঁতে যে এই ফোনটো চুৰি ফোন আছিল বা মানুহৰ মানে হেৰুৱা ফোন আছিল। চ' তেতিয়া পুলিচৰ তাত এটা ইনফৰ্মেশ্যন আহি যায়। চ' আৰু সিহঁতে এই ফোনটো সিহঁতে ব্যৱহাৰ কৰিব নোৱাৰে। চ' সিহঁতৰ যোনটো পইচা সিহঁতে দিছিল কিনিবলৈ সেইটো সিহঁতে হেৰুৱাই পেলাই আৰু নিজৰ ফোনটো ব্যৱহাৰ কৰিব সিহঁতে নাপায়। চ' আপোনালোকে সেইটো বস্তু যদি ছেকেণ্ড হেণ্ড ফোন কিনে আপোনালোকে ভেৰিফাইড যোনটো দোকান থাকে সেইবোৰৰ পৰা আপোনালোকে কিনিবা। আচ্ছা, যেতিয়া মোবাইলসমূহ আপোনালোকে উদ্ধাৰ কৰিছিলে তাত নিশ্চয় কোনোবা স্থানত কোনোবা এজন ব্যক্তিৰ তাতে চুৰি কাণ্ডত নিশ্চয় তাত ইনভলভমেণ্ট আছিলে। তেওঁলোকৰ কাৰণে আপোনালোকে কিবা ব্যৱস্থা কৰিছে নেকি? হয়, কেইটামান চুৰি কেছত জড়িত ফোন হৈ আছে। চ' সেইবোৰৰ কাৰণে আমাৰ যোনকেইটা FIR অলৰেডি ৰেজিষ্টাৰ্ড আছে সেইটোৰ পৰা আমাৰ তদন্ত চলি আছে।